গুড মৰ্ণিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? সকলো ভালে কুশলে আছে চাগৈ। আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। আজি হৈছে উৰুকা, মাঘৰ বিহুৰ উৰুকা। আপোনালোক বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ। সকলোৱে যাতে মাঘৰ বিহুটো আৰু বিহুৰ দিনাখন আৰু ৰাতিটো সকলোৱে যাতে ভালে কুশলে পাৰ হয়, আৰু লগতে আমাকো আশীৰ্বাদ কৰিব ভালে কুশলে যাতে আমি বিহুটো পাৰ কৰিব পাৰোঁ। আজি উৰুকা দিনটো ৰাতিপুৱাই আৰম্ভ কৰিব লৈছোঁ। এয়া মই গা পা ধুই আজৰি হ'লোঁ। এতিয়া ৰাতিপুৱা ভাত সাজ বনাব লৈছোঁ। আনফালে আমাৰ ৰাইজৰ মাছো মাৰি আছে। আজি সেইকাৰণে ব্লগটো আৰম্ভ কৰিব লৈছোঁ। আজি দিনটো কি কৰোঁ আপোনালোকক সকলোকে দেখুৱাই যাম। ভিডিঅ'টো শেষলৈ চাই যাব। এতিয়া বলকচোন মই কি কৰি আছোঁ চাই লওঁ। এয়া মই ৰাতিপুৱা ভাত সাজৰ কাৰণে ৰেডি কৰিছোঁ। এয়া দালি বইল হৈ আছিলে, তাতে তেল মাৰি দিছোঁ। দালি বনাইছোঁ আৰু বেছি যদি বনোৱা নাই, এয়া মই বিলাহী পুৰিম এই তিনিটা। আজি এনেকৈ ৰাতিপুৱা সাজটো খাই লওঁ। তাৰপৰা আৰু দুপৰীয়ালৈ কি বনাওঁ, কি কৰোঁ আপোনালোকক দেখুৱাই যাম, চাই যাব ভিডিঅ'টো। এতিয়া মই ভাজিছোঁ তিল কেইটামান, যিহেতু ৰাতিলৈ তিলৰ তৰকাৰী বনোৱা নিয়ম এটা আছে। ভাবিলোঁ তিলখিনি গুড়া কৰি আগতীয়াকৈ থৈ দিওঁ, মিক্সিত মাৰি অকণমান সোনকালে হ'ব আৰু লগতে ৰাতিলৈ ইমান খৰধৰ নহ'ব। সেইকাৰণে আগতীয়াকৈ মই মিক্সিতে মাৰি থওঁ বুলি ৰেডি কৰি ল'লোঁ। তিলখিনি ভাজি মই এনেকৈ মিক্সিতে মাৰি গুড়া কৰি লৈছোঁ। তাৰ পাছতে মই গ'লোঁ আমাৰ ৰাইজৰ মাছ মৰা এটা পৰম্পৰা আছে, সেইকাৰণে মাছ চাব গ'লোঁ। এয়া চাওকচোন, আমাৰ ৰাইজৰ মাছ প্ৰতি বছৰে মাৰে বহাগ বিহু আৰু মাঘৰ বিহুত। এয়া মাছ আমাৰ খুৰা এজনে কাটি আছে। বোলো আপোনালোককো দেখুৱাই দিওঁ, সেইকাৰণে মই মাছ চাব গুচি গ'লোঁ। ইয়াতকৈ আৰু ডাঙৰ ডাঙৰ মাছ পাইছিলোঁ, আগতীয়াকৈ কাটিলে। এয়া ভাগ কৰিছে। 135 ঘৰ নে কিমান ঘৰ আছে আমাৰ চুবুৰীটোত, সকলোকে এভাগকৈ পৰিব লাগিব। সেইকাৰণে জুখি ভাগ কৰি আছে। টোটেল আমাৰ মাছ 4 কেজিমানকৈ ভাগত পৰিছে ঘৰ প্ৰতি। তাৰ লগতে ওচৰতে এয়া ভেলাঘৰ আমাৰ ৰাইজে বনাইছে। ৰাতিলৈ নাম প্ৰসংগ হ'ব, আমি আহিম বাৰু। অকণমান আপোনালোকক এতিয়া দেখুৱাই দিলোঁ। এয়া মানুহজনে আহি বাচিলে মাছ, যিহেতু সৰহীয়া মাছ সেইকাৰণে মই নেবাচিলোঁ, মানুহজনকে বাচিব দিলোঁ। এইখিনি এতিয়া মানুহজনকে আকৌ মই ভাজিব দিলোঁ, বাচিলেও ভাজিলেও। লগতে সৰহীয়া মাছ যে, মই লগতে অকণমান লাগি ভাগি দিলোঁ। বাকী চব্জিকেইখন মই বনালোঁ। এনেকৈ থিয় হৈ গেছত বনোৱা অসুবিধাৰ কাৰণে তলতে নমাই ল'লোঁ গেছটো। এয়া দুইজনে লাগি আছোঁ কামত। মই আনফালে বনাই আছোঁ টেঙা তৰকাৰী, চুকা টেঙা। আমাৰ নিয়ম ৰাতি, উৰুকা দিনাখন ৰাতি আমাৰ নিয়ম এইফালে এখন তিলৰ তৰকাৰী, কাঠ আলুৰ লগত মাছ ৰান্ধিব লাগিব। লগতে চুকা টেঙা আৰু মাছৰ 1-2খন বনাব লাগে। সেইকাৰণে মই এয়া চুকা টেঙা বনাই আছোঁ। মাছখিনি ভাজি হোৱাৰ পিছত মই লাহেকৈ একে শেষত মই তিলৰ তৰকাৰীখিনি বনাম। এয়া মানুহজনে মাছ ফ্ৰাই কৰি আছে। এয়া মাছ গোটেইখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই একেখন কেৰাহীতে অকণমান তেল ৰখিলে, সেইখিনি তেলতে লগতে মই নহৰু আৰু পিঁয়াজ কাটি দিছোঁ। এতিয়া মই তিলৰ তৰকাৰীখিনি বনাম। বাকীখিনি ৰেডি হৈ গ'ল, তিলৰ তৰকাৰীখিনি বনাবৰ বাকী আছে, মই সেইখিনি বনাই ল'ম এতিয়া। অকণমান পিঁয়াজখিনি মই ভাজি ল'ম ৰঙচুৱা হোৱালৈকে। লগতে তাৰ পাছতে মই এয়া মিক্সিত গুড়ি কৰি থোৱা তিলৰ পেষ্টখিনি মই ইয়াতে দি দিলোঁ।
অকণমান সময় এইখিনিও নিমখ দি ভাজি ল'ম ভালদৰে কেঁচা গোন্ধটো যোৱালৈকে। আপোনালোকে তিলৰ তৰকাৰী আপোনালোকৰ ফালে উৰুকা দিনাখন খায় নে নাখায় মোক কমেণ্ট কৰি জনাবচোন। লগতে আৰু কেনেকৈ বনায়, ইয়াতকৈ আৰু বেলেগ পদ্ধতিৰে বনায় নেকি ক'বচোন। ইয়াতে মই লগতে নিমখ দিলোঁ, দি মই আকৌ ভালদৰে লৰাই অলপ সময় মই ভাজি ল'ম। তাৰ পাছতে মই গৰম পানী এড কৰি দিছোঁ। সেয়া আৰু অকণমান পানী দি মই এইখিনি উতলিব দিম ভালদৰে। লগতে উতলাৰ মুহূৰ্তত মই কাঠআলু বইল কৰি থৈ দিছিলোঁ, সেইকেইটুকু পেলাই দিলোঁ। এয়া উতলিছে লাহেকৈ। তাৰ লগতে মই মাছ কেইপিচমান পেলাই দিলোঁ জোখমতে। এইখিনি মই আৰু অলপ ভালদৰে উতলাম। সেয়া উতলিছে। লগতে মই চব্জিখিনি হোৱাৰ পাছত আনফালে আমাৰ ঘৰৰ আমাৰ বৰ্তা ল'ৰা কেইজনমানে সৰুকৈ ভেলাঘৰ এটা সাজিছিলে, তালৈ এবাৰ চাব গ'লোঁ। সিহঁতে কি কৰি আছে চাওকচোন। এয়া ব্ৰইলাৰ মাংস আনি মেৰিনেট কৰি চুঙাত ভৰাই আছে। সিহঁতে গোটেইকেইটা লগ লাগি পুৰি খাব, তাকে অকণমান ভিডিঅ' কৰি থ'লোঁ। সেয়া লগতে এজন আমাৰ মামা হয়, সিহঁতক চাব আহিছে কি কৰি আছে। এয়া জুই ধৰি আছে ইয়াত। ফ্ৰেণ্ডছ, এয়া পাছদিনাখন হয়, বিহুৰ দিনাখন ৰাতিপুৱা আমাৰ ভেলাঘৰত যোৱা নিয়ম এটা আছে যে, সেইকাৰণে আমি ভেলাঘৰলৈ গ'লোঁ। যোৱাৰ পাছতে মেজি জ্বলাব লৈছে ডাঙৰ বৰ্তা দুজনে, আৰু লগতে মামা এজনো আছে কেইজন। এনেকৈ কৰি আমাৰ নিয়মখিনি কৰি এনেকৈ মেজি জ্বলোৱা হয় ৰাতিপুৱা। এয়া মেজিটো জ্বলাই দিছে। লগতে ইয়াত কৰিছে।